খবৰ আশা কৰোঁ সকলোৰে ভালে বৰুৱা দা চেনেললৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'ত মোৰ দুগৰাকীকৈ মানে কি বুলি ক'ম শিক্ষা মজুমদাৰ বৰুৱাৰ মানে চামচা পোহনীয়া চামচা গতিকে সেই দুগৰাকীয়ে আমাৰ কল্পনা ডিকো ব্লগ মানে কল্পনা বাইদেউৰ ওপৰত এটা ভিডিঅ' বনাইছে মই ভিডিঅ'টো দেখাম আপোনালোকক আৰু তেওঁলোকৰ বিষয়েও মই ক'ম আহক অকণমান চাই লওঁ অকণমান এটা ক্লিপ চাই লওঁ তাৰপিছত আৰম্ভ কৰিম ভিডিঅ'টো তেখেতৰ কথাই নাই গতিকে তেখেতৰ যদি মন্দিৰ ভাগৰ লগত একো কথাই নাথাকে তেনেহ'লে তেখেতে কাৰ ওপৰত ভিত্তি কৰি আছে শিখা বাইদেউ কি হয় মন্দিৰ ভাগৰ তো সেইখিনি অৱশ্যে জানাটো অতি দৰকাৰ তেখেতে মন্দিৰ ভাগৰ বিষয়ে যদি তেখেতৰ যদি আপুনি একো ক'ব লগাই একো নাই শিখা বাইদেউটো মন্দিৰৰ লগতহে জড়িত হৈ পিনে কথাটো ওলাইছে তেওঁ বেলেগ এক্সট্ৰাকেটো ওলোৱা নাই মানে এনেকুৱা হৈছে তেখেত এজন পাৰ্চনেল শত্ৰু এতিয়া এনেকুৱা দেখা গৈছে তেখেতে মানে মন্দিৰ ভাগৰ লগত মানে যুঁজ কৰিব এইকাৰণে নকৰে তেখেতে মন্দিৰ ভাগক কি ক'ব মন্দিৰ ভাগে ক'লে মানে যিখিনি ভক্তপ্ৰাণ ৰাইজ আছে নহয় এফালে অলপ ভয়ো আছে তেওঁ ভগৱানৰ মন্দিৰ আৰু কি এটা ৱৰ্ড কয় না ফুটেজ ৱৰ্ড এটা থাকে ন ফুটেজ লাগে নেকি সেইটো হিচাপত সেইটো কম নাইছে তেওঁলোকে ভগৱানক মানে মন্দিৰৰ ওপৰতো কোৱা নাই বিষয়ত কোৱা নাই কৈছে কিন্তু মন্দিৰটোৰ লগতেতো শিখা বাইদেউ জড়িত হৈ আছে বেলেগতো শিখা বাইদেউক আমি ইভাগে আমিতো চিনিয়ে নাপাওঁ কোন শিখা বাইদেউ এতিয়া এই অগ্নিধাম মন্দিৰ ভাগক লৈ কাৰোৰে সমস্যা নাই কল্পনা বাইদেউৰ সমস্যা নাই মোৰো সমস্যা নাই বা তেনেকুৱা কোনো ইউটিউবাৰৰে সমস্যা নাই শিখা বাইদেউক লৈ সমস্যা আৰু সমস্যাটো এইটোৰ কাৰণেই সমস্যাটো হৈছে যে ভগৱন্তৰ নামত এটা ভুৱা বিজনেছ আৰম্ভ কৰিছে গতিকে মন্দিৰ ভাগক লৈ প্ৰব্লেম নাই প্ৰব্লেম মন্দিৰৰ স্বত্বাধিকাৰীগৰাকীৰ লগত কাৰণ তেখেতে PK চিনেমাখনত যিটো ঘটনা ঘটি আছে ঠিক তেনেকুৱা এটা ঘটনাই ঘটাই আছে আৰু তোমালোক দুটাকো কৈ আছোঁ ভালকৈ চাই লোৱা কাৰোবাৰ ওপৰত ভিডিঅ' বনোৱাৰ আগতে ভিডিঅ'খিনি আগতে বুজি লোৱা তোমালোকে ক'ত বুজিবা তোমালোকে নুবুজিবা কাৰণ তোমালোকে অন্ধ পোহনীয়া দুজন অন্ধ পুহি ৰাখিছে তোমাক দুইটাকে পুহি ৰাখিছে মানে ভিডিঅ'টোৰ তেখেতে ভগৱানৰ লগত এজন মহিলা মানুহৰ য'ত নেকি মনুষ্যৰ লগত তেখেত তুলনা কৰিছে য'ত নেকি যিগৰাকী বাইদেউ শিখা বাইদেউ তো বাইদেউৰ লগত যিখিনি তুলনা কৰিলে এইখিনি কিন্তু তেখেতে কোৱাটো মই নাভাবোঁ এইখিনি ক'ব উচিত নহয় এইখিনি তেখেতে পাৰ্চনেলভাৱে তেখেতৰ লগত কিবা যুদ্ধ আছে তো তেখেতক কওক তেখেতে মন্দিৰ ভাগৰ লগত যদি এইখিনি কৈছে তেখেতে বহুত ডাঙৰ ভুল কাম কৰিছে মই তেখেতক প্ৰত্যাহাৰ দিছোঁ ইয়াৰ পৰাই দুৱাৰ থাপনা বা ভগৱানৰ ওচৰত তেখেতে প্ৰাৰ্থনা কৰাৰ কোনো ধৰণৰ জ্ঞান নলেজ একো নাই তাৰপিছত তেখেতে এইবোৰ কথা তেনেহ'লে মই মানিলোঁ কল্পনা বাইদেৱে ভুলকৈ ক'লে যে তোমালোকে কনচা শুদ্ধকৈ কথা কৈ আছা বয়স কিমান হৈছে তোমালোকৰ কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোও নাজানা তোমালোক দুয়োটাই বয়স কিমান হৈছে তোমালোকতকৈ ডাঙৰ সন্তান আছে কল্পনা বাইদেউ ঠিক আছে গতিকে আগতে ব্যৱহাৰটো ঠিক কৰা আৰু ভিউজৰ কথা কৈছে ন যে ভিউজ লৈ আছে তোমালোকে কি ইয়াত টিলিঙা বজাবলৈ আহিছা ভিডিঅ' বনাবলৈ তোমালোকে কি ভিউজৰ কাৰণে অহা নাই তোমালোকে ভিউজৰ কাৰণে বনোৱা নাই ভিডিঅ'টো শিখা বাইদেউ হেৰিয়া কল্পনা বাইদেৱে মানিলোঁ ভিউজৰ কাৰণে ভিডিঅ'টো বনাইছে ময়ো ভিউজৰ কাৰণে ভিডিঅ'টো বনাইছোঁ তোমালোকে কি ভিউজৰ কাৰণে ভিডিঅ' বনোৱা নাই ওপৰলৈ থুই পেলালে নিজৰ গাতে পৰে আৰু এটা কথা আছে নহয় বোলে বেজৰ নাকতেই খৰ ঠিক আছে শিখা মজুমদাৰৰ নাকতেই খৰ হৈছে আৰু কিবা কম তোমালোক দুটা পোহনী আহে তাৰ কাৰণেতো এনেকৈ কৈছা এভিডেঞ্চ সহকাৰেচোন দি আছে পপুলাৰিটি লাগে মুঠতে যিটো মন্দিৰৰ নামত মানে চৰ্চাত চলি আছে যিটো মন্দিৰ সেই মন্দিৰটোৰ ওপৰত যদি ভিডিঅ'টো প্ৰস্তুত কৰিব পাৰে তেখেতসকলে যিটো কথা কয় তো মুঠতে সেই ভিডিঅ'টোৰ পৰা কিছু পপুলাৰিটি তেখেতসকলে পাব আৰু ছাবস্ক্ৰাইবাৰ পাব ভিউৱাৰ্ছ পাব তো সেই ভিত্তি কৰি তেখেতে বনাইছে আৰু মই সেইটো কথাকে কৈছোঁ যে ভিউৱাৰ্ছৰ কাৰণে ছাবস্ক্ৰাইবাৰৰ কাৰণে তুমি যেনেকৈ ভিডিঅ' বনাইছে কল্পনা বাই তোমালোকে সেইটো কাৰণেতো বনাইছা কোনোবাই পজিটিভ কৈছে কোনোবাই নিগেটিভ কৈছে ঠিক আছে তোমালোকে পজিটিভ কৈছা তোমালোকে বিশ্বাস কৰা ঠিক আছে আমি পজিটিভ নকওঁ কাৰণ আমি বিশ্বাস নকৰোঁ ভগৱানে আহি বহুত মন্দিৰ আছে সেইটো মন্দিৰতে ভগৱানে আহি লম্বিহে কিয় এইটো এখন ভেকু ভাওনা নহয়তো কি গতিকে কল্পনা বাইদেৱে যিখিনি কথা কৈছে ঠিকেই কৈছে আৰু ইয়াৰ ওপৰত মই আগতে ভিডিঅ' বনাই থৈ দিছোঁ মোৰ ভিডিঅ'খিনি গৈ চাবাগৈ
ভিডিঅ'খিনি চালে গম পাবা কোন সত্য কোন অসত্য ঠিক আছে এনেই বেলেগক কামোৰ দি পেলাই ভিডিঅ' নবনাবা আৰু আছে তোমালোকৰ কথা চাই লওঁ শিখা বাইদেউৰ ভৰিত পৰি পিনে বা চৰণত চুলেহে যে মোৰ কিবা এটা হ'ব সেইবুলিতো নাযায় নে তাতে মন্দিৰ ভাগত গৈছে ৰাইজে ভক্তপ্ৰাণ ৰাইজে মানে মন্দিৰ ভাগত পূজা কৰিবলৈ ঠিক আছে তো মন্দিৰ ভাগত পূজা কৰিব যাওঁতে শিখা বাইদেউৰ চৰণত কিছুমান লোকে সেৱা প্ৰাৰ্থনা জনাইছে তেখেত কিয় শিখা বাইদেউৰ ভৰিত ধৰি কিয় সেৱা ধৰিব তেখেতে কি ভগৱান নেকি তেখেতে ভগৱান নেকি যে তেখেতৰ ভৰিত ধৰিব মই আগৰ ভিডিঅ'ত মই দি দিছোঁ এইবিলাক যে ভৰিত ধৰি সেৱা কৰিছে সীতা মজুমদাৰ যিগৰাকী মহিলাই ওম নমঃ শিৱায় কোৱা বাহিৰে একোৱে নাজানে যিগৰাকী মহিলাই টুলত বহি পেলাই হেৰি কৰাই আৰতি উঠায় তুমি কৈছা ভগৱান তেওঁৰ ভৰিত ধৰি সেৱা কৰিব লাগে কিহৰ কাৰণে আছে এইটো প্ৰশ্নৰ উত্তৰটো মই ল'ব দিয়াচোন উত্তৰটো ময়ো চাওঁ ভিডিঅ'টো বনাই আৰু নেক্সট ভিডিঅ' বনালে যাতে কোনো ভুল তথ্য নিদিয়ে এই ৱৰ্ডটো কৈছে A to Z এইখিনি প্ৰথমতে আপোনালোক দুজনে ফাৰ্ষ্টত কি কৰিব মই লগালে গাড়ীখন লাগিলে বুকিংখন মই কৰি দিম বাৰু যদি পইচা পাতি নাই মই দি দিম আপোনালোকক প্ৰথমতে মন্দিৰ ভাগত যাওক যাই পেলাই প্ৰথমতে মন্দিৰ ভাগত সোমাব নালাগে আপোনালোকে ওচৰে পাজৰে মানুহখিনিক সোধক এই মন্দিৰ ভাগ কেনেকৈ হ'ল ঠিক আছে তেখেতসকলে ভুৱা কৰিছে তেখেতসকলে মিছা প্ৰচাৰ কৰিছে ঠিক আছে সেইখিনি মই ধৰি ল'লোঁ তো গোটেই ৰাইজে সেই মন্দিৰ ভাগত ওচৰে পাজৰে ৰাইজখিনিতো গম পাব ন বাবু মইনাহঁত তোমাক কল্পনা বাইদেউক তোমালোকে গাড়ী দিব নালাগে ঠিক আছে কল্পনা বাইদেউ ইমানো সৰু মানুহ নহয় যে তোমালোকে গাড়ী দিবা যাবলৈ পইচা দিবা তোমালোকক লাগে যদি ক'বা মই কল্পনা বাইদেউক কৈ দিম এটা ফোন কৰি কৈ দিম কল্পনা বাইদেৱে তোমালোকৰ ভাড়াও দিব আৰু লাগিলে কল্পনা বাইদেউ গাড়ীতে তোমালোককো উঠাই লৈ আহিব ইমান নিকৃষ্ট মনৰ আগতে ব্যৱহাৰ কাক কেনেকৈ ব্যৱহাৰ কৰে সেইটো শিকি লোৱা তাৰপিছত বেলেগক কথা ক'বা ঠিক আছে তোমালোকে বহুত সৰু হৈ আছা এতিয়া উঠ চেপিলে তোমালোকৰ গাখীৰ ওলাব ঠিক আছে নেপায় মানুহ তুমি যদি কাৰোবাক সন্মান দিয়া তুমিও সন্মান পাবা গতিকে সন্মানটো মেইন বুজি ল'বা এতিয়া যিগৰাকী মাতৃয়ে নিজৰ সন্তানৰ কথা এনেকৈ নিউজৰ আগত কৈছে কি তেওঁকো কি শিখা বাইদেৱে কিনি লৈছিলে নেকি যে এনেকৈ ক'বা নিউজ চেনেলত যে তোমাৰ ল'ৰাটো এনেকৈ নে কিনি লৈছিলে নেকি সেইটো কিনি লৈছে তেখেতৰ মতে এটা ক্লিপ চাই ল'ব আপুনি এইটো ক্লিপ সেইটো নাজানো কোনে কাক কিনি লৈছে কিন্তু তোমালোক দুটাক যে কিনি লৈছে কিনি মানে পুহি ৰাখিছে যে সেইটো ভালকৈ জানো অকল মই বুলি নহয় কল্পনা বাইদেউৰ যিমানখিনি শুভাকাংক্ষী আছে বা মোৰ যিমানখিনি শুভাকাংক্ষী আছে সকলোৱে জানে তোমালোক দুটাক যে কিনি ৰাখিছে ঠিক আছে সেইটো কাৰণেতো তোমালোকে এনেকৈ লগত থকাটোৰ নিচিনা ভুকি আছে এটা আছে নহয় লগত লোকোচত লৈ থৈছা নহয় তাৰ নিচিনা ভুকি আছে নাপায় ইমান দূৰ পৰা মানুহ যায় তো ভক্তসকলে মানে সেইটো হিচাপত তেওঁ মানে সেই পইচা যোগানটো ধৰিছে এনেকুৱা কোনো ভক্তই ক'ব নোৱাৰে যে যোগান ধৰা নাই তেখেতে মন্দিৰ ভাগটো বহুতখিনি বনাইছে মন্দিৰ ভাগ বনাইছে ৰাইজৰ পূজা কৰা ঠাই বনালে বহুত এনেকুৱা ধৰণৰ বহুত তেখেতে বনালে মন্দিৰ ভাগ হয় নাই আমি তেখেতক পাই আছো চাই আছো আজিকালি সেইবোৰ বস্তু কিমান দাম ন এটা মানে বনাবলৈ হ'লে কিবা কৰিব হ'লে সেইটো আজিকালি আপুনি য'ত নেকি কল কিনিব গ'লে আমি খুব বেছি 10 টকা 20 টকা 30 টকাত পাওঁ আজিকালি 100ৰ তলত কলে নাপায় তো ভাবি লওক আপোনালোকে কিমান বুটৰ দাম কিমান কি এভাগ ভোগ বনাবলৈ কিমান আৰু আপোনালোকে ভিডিঅ'ত দেখিছে যে এজন দুজন ভক্ত নাযায় কিমান হাজাৰ ভক্ত ক'ৰ কিমান দূৰণিৰ পৰা যায় আপোনালোকে এবাৰ গৈ সেই পৰিৱেশ কন্ট্ৰভাৰ্সি নকৰক আপোনালোকে ভগৱানৰ সেই মন্দিৰটোলৈ কন্ট্ৰভাৰ্সি নকৰক মানে অসমত কিবা এটা হৈছে ভাল বাহিৰৰ নহয় এইটো বস্তু আমাৰ নিজৰ ইয়াৰ মাজতে হৈছে আৰু ঠিক আছে এজন দুজন যেনিবা ভক্ত ইয়াত যে কৈছে অন্ধবিশ্বাস কিবা কিবি মানে কিছুমান ভিডিঅ'ত চালে গম পাব তো এজন দুজন ধৰিছোঁ 10জন ধৰিছোঁ ইমান হাজাৰ পঢ়া শুনা শিক্ষিত মানুহ গৈছে তেওঁলোকেও কি একো নাজানে নেকি মই ঠিক আছে মই আজি যেনিবা কিবা এটা ক'লোঁ সেই কথাষাৰ আপুনি বা বেলেগে ভবা শক্তি চবৰে আছে ন যে এইটো সঁচা যিখিনি মন্দিৰ বনাওঁতে যিখিনি টকা খৰচা কৰিছে বা হেৰিয়াত ভোগ খুৱাওঁতে যিমানখিনি টকা খৰচা হৈছে সেয়া কোনো শিখা বাইদেউৰ টকা নহয় সেয়া ৰাইজৰ টকা ৰাইজে দান বৰঙণি যিখিনি দিছে সেইখিনি টকাৰে মানে মন্দিৰ বনোৱাত কামত লগাইছে ক'ৰবাত লগাইছে সেইটো ভিডিঅ' মোৰ তাত আছে
কাৰণ সেইটো ভিডিঅ'ত মই আগত আপলোড কৰিছোঁ যে তেওঁ ৰাইজৰ টকাৰে কি কৰিছে কি কৰা নাই সকলোখিনি দেখাইছে। গতিকে তোমালোকে কোৱাৰ আগতে মই সেইবিলাক এভিডেঞ্চ আগতেই দি থৈ দিছোঁ মোৰ ভিডিঅ'ত, চাব পাৰিবা। মোৰ ভিডিঅ' এইটো যে চাই ল'বা, তাৰপিছত কথা এনেই কাৰোবাৰ এটা ভিডিঅ' পালোঁ বুলি মই কিবা এটা বকি দিম, মোৰ ভাল লাগিলে মই যি মন যায় তাকে কৈ দিম, তেনেকৈ নহয়, বুজি পাইছা? কিবা এটা ভিডিঅ' বনোৱাৰ আগত এভিডেঞ্চ, আৰু তুমি যে অলপ আগত যে কৈ গ'লা যে এভিডেঞ্চ নহ'লে যিকোনো কথা ক'ব নালাগে, তোমালোকৰ হাতত এভিডেঞ্চ নাই কাৰণে যিকোনো কথা কৈ আছে, ঠিক আছে? আৰু মই বুলি নহয়, কল্পনা বাইদেউ যিখিনি এভিডেঞ্চ আছে তাৰপিছতহে ভিডিঅ' বনাইছে। গতিকে নেক্সট টাইম তেনেকৈ কাকো কামোৰ দিয়াৰ আগত 10বাৰ চিন্তা কৰি চাবা আচলতে কি হয়। আৰু তোমাৰ চেনেলত কিমান 176টা ছাবস্ক্ৰাইবাৰ আছে, এইটো ভিডিঅ' 4K ভাইৰেল হৈছে, ঠিক আছে? গতিকে তুমিও সেই ছাবস্ক্ৰাইবাৰ আৰু ভিউচৰ কাৰণে তুমি ভিডিঅ' বনাইছা, ঠিক আছে? গতিকে এইবিলাক নকৰিবা, বিশেষকৈ বেলেগক নহয়, কল্পনা বাইদেউক এনেকৈ নাকামুৰিবা, কাৰণ কল্পনা বাইদেউৰ অস্তিত্বটো তোমালোকে নাজানাৰ কাৰণে এনেকৈ বনাইছা। যদি জানিলা হ'লে তেতিয়াহ'লে নবনালে, ঠিক আছে? হেল্ল' গাইছ, আজি ভিডিঅ'টো ইমানেই, লগ পাম কালিৰ ভিডিঅ'ত, বাই বাই। যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰি কিন্তু জনাব এইকেইটাক মই কেনেকৈ ফালিছোঁ। ধন্যবাদ, বাই বাই।